Good evening friends. আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আছো। ভিডিঅ'ৰ নাম হ'ল CIBIL স্ক'ৰ। CIBIL স্ক'ৰৰ ভিডিঅ'টো যিসকলে আপোনাৰ লোন লৈ আছে বা লোন যিসকলে হৈছে লোন লোৱাৰ প্লেনিং হৈছে এই ভিডিঅ'টো সেইসকলৰ কাৰণে ভেৰি ইউজফুল হ'ব। সেইকাৰণে তেওঁলোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া আপোনালোকে যদি ভাবিছে লোন ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে CIBIL স্ক'ৰ বোলা বস্তুটো কি বস্তু জনাটো দৰকাৰ। CIBIL স্ক'ৰটো হ'ল এটা ৰিপৰ্ট যিটো জেনেৰেট হয় টাইম টু টাইম। যিসকলে CIBIL স্ক'ৰ ৰিপৰ্টৰ বিষয়ে নাজানে সেইসকলৰ কিন্তু বহুত লতিঘটি হৈছে। লতিঘটি হোৱা বহুত জনা শুনা এডুকেশ্যনেলি হাইলি কোৱালিফাইড মানুহ এই ক্ষেত্ৰত নাজানি ভুল কৰি আহিছে। এতিয়া চাওঁ CIBIL স্ক'ৰটো ক'ত পায় আৰু কেনেকৈ জেনেৰেট হয়। CIBIL স্ক'ৰটো টোটেলি এটা লোনৰ লগত ৰিলেটেড বস্তু হয়। এতিয়া আমাক যদি গাড়ী লোন লাগে বা ঘৰৰ লোন লাগে বা পাৰ্চনেল লোন লাগে, আমি যিকোনো লোনৰ কাৰণে বেংকৰ ওচৰলৈ যাওঁ। বেংকে আমাক জাষ্টিফাই কৰি পেলাই আমি লোনটো ৰিপে'মেণ্ট কৰিব পাৰিম নে নোৱাৰিম সেইটো আমাক জাষ্টিফাই কৰে। সেইটো বেছিকেলি জাষ্টিফাই কৰে আমাৰ লাষ্ট ইয়াৰ আগত যোনটো লোন লৈছিলোঁ তাৰ হিষ্ট্ৰী চাই পেলাই। যিবোৰ আমি লোন লওঁ বা ট্ৰেনজেকশ্যন কৰি গোটেই ট্ৰেনজেকশ্যনবোৰৰ হিষ্ট্ৰী এটা ডিপাৰ্টমেণ্টৰ হাতত থাকে, এটা ব্ৰাঞ্চৰ হাতত যাৰ নাম হ'ল CIBIL। এই CIBIL ডিপাৰ্টমেণ্টে আমাৰ ক্ৰেডিট হিষ্ট্ৰীবোৰ এনালাইচিছ কৰি এটা ৰিপৰ্ট জেনেৰেট কৰি দিয়ে। যিটো ৰিপৰ্টৰ ওপৰত বেছ কৰিয়ে বেংকসমূহে আমাক লোন পাম নে নাপাম তাৰ ডিক্লেৰেশ্যন দিয়ে। যদি আপোনাৰ CIBIL স্ক'ৰ ৰিপৰ্টটোত আপোনাৰ CIBIL স্ক'ৰটো গুড, এভাৰেজ বা প'ৰ তিনি টাইপৰ থাকে, এতিয়া এইটোৰ ওপৰত ডিপেণ্ড কৰি আপুনি লোন পাব নে নাপায় সেইটো নিৰ্ধাৰণ কৰা হয়। CIBIL স্ক'ৰ গুড বুলি কোৱাৰ লগে লগে আপোনাৰ CIBIL স্ক'ৰটো যিটো ষ্টাৰ্ট হয় 300ৰ পৰা 900ৰ ভিতৰত। যদি আপোনাৰ CIBIL স্ক'ৰটো 750ৰ পৰা 900ৰ ভিতৰত থাকে তাৰমানে আপোনাৰ CIBIL স্ক'ৰ গুড, তাৰমানে আপুনি যিকোনো ধৰণৰ লোন পাব। এভাৰেজ মিনছ আপোনাৰ CIBIL স্ক'ৰটো 600ৰ পৰা 750ৰ ভিতৰত আছে, আপুনি এইটো এভাৰেজ বুলি ধৰা হয়। কিছু বেংকে আপোনাক লোন দিব কিন্তু ইণ্টাৰেষ্ট ৰেটটো অকণমান বেছি হ'ব। থাৰ্ড কণ্ডিশ্যনৰ প'ৰ, আপোনাৰ যোনটো CIBIL স্ক'ৰ আছে প'ৰ, ডেট মিনছ আপুনি যিকোনো লোন পাবৰ কাৰণে যোগ্য নহয়। যদি কিবা বেংকেও দিয়ে সেই লোনৰ ইণ্টাৰেষ্ট ৰেটটো বহুত বেছি পৰিমাণে হ'ব। এতিয়া কি কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ CIBIL স্ক'ৰটো গুড, এভাৰেজ এণ্ড প'ৰ হয় তাৰ ওপৰৰ বিষয়েও আমি জানিব লাগিব। যদি আমি এই বিষয়ে নাজানো আমি আমাৰ CIBIL স্ক'ৰটো কেনেদৰে মেইনটেইন কৰিম। CIBIL স্ক'ৰ গুড, এভাৰেজ আৰু প'ৰ হোৱাৰ মাত্ৰ কেইটামান ৰিজন আছে, সেইকেইটা জানি লোৱাটো আমাৰ বাবে অতি দৰকাৰী। ফাৰ্ষ্ট কণ্ডিশ্যন হ'ল আপুনি লোন লৈছে কিন্তু EMIটো টাইমত দিয়া নাই। আপুনি লোন আছিলে ডেট আছিল 10 তাৰিখে EMI কৰা ডেট, আপুনি 10 তাৰিখে EMIটো নিদিলে, আপুনি 12 তাৰিখে কেছত দি দিলেগৈ। আপুনি ভাবিলে মোৰ কেছত দি দিছোঁ টেনশ্যন নাই হৈ আছে, কিন্তু আপোনাৰ EMIটো ফেইলাৰ হৈ গ'ল। এইটো কণ্ডিশ্যনত আপোনাৰ যোনটো CIBIL স্ক'ৰটো তললৈ ডাউন হৈ গুচি যায়। আদাৰৱাইজ আপোনাৰ আজিকালিতো বেংকত মেছেজ আহি থাকে লোন পাব, আপুনি ফুৰিতে লোনত মেছেজবোৰ টিপি দিলে, আপুনি এনকুৱাৰী কৰিলে। যিমানে বেছি আপুনি লোনৰ এনকুৱাৰী কৰিব স্মল এমাউণ্টৰ ওপৰত, সিমানে আপোনাৰ CIBIL স্ক'ৰটো ক্ৰমান্বয়ে তললৈ 3-4 পইণ্টকৈ এভাৰেজ কমি গৈ থাকিব। ছেকেণ্ডাৰী কণ্ডিশ্যন হ'ল আপুনি CIBIL স্ক'ৰটো যদি মাহেকত 3-4 বাৰমান চেক কৰে তেতিয়াও আপোনাৰ CIBIL স্ক'ৰটো ডাউন হৈ গুচি যায়। যদি আপোনাৰ লোনৰ লগত ৰিলেটেড কিবা বেংক চাৰ্জেছ আছে সেইবোৰ যদি টাইম টু টাইম কাটিব নোৱাৰে তেতিয়াও আপোনাৰ CIBIL স্ক'ৰ ডাউন হয়। লাষ্ট কণ্ডিশ্যনটো আহি গ'ল আপুনি যদি কাৰোবাৰ গ্ৰাণ্টাৰ হয়, যদি আপোনাৰ যাৰ লগে লোনৰ এগেইনষ্টত গ্ৰাণ্ট লৈছে তেওঁ যদি EMI টাইমত পে'মেণ্ট কৰা নাই তেতিয়াও আপোনাৰ CIBIL স্ক'ৰ ডাউন হ'ব পাৰে। সেইকাৰণে গ্ৰাণ্টাৰ হোৱাৰ আগতে এবাৰ ভাবি চাব। নেক্সট কণ্ডিশ্যন হ'ল আপুনি CIBIL স্ক'ৰ ডাউন হ'লে কি হয়, আপুনি কোনো ধৰণৰ লোন নাপাব, যদি পায়ো তাৰ ইণ্টাৰেষ্ট ৰেটটো ভেৰি হাই হ'ব। ভেৰি হাই মিনিমাম 18 to 24% হ'ব। য'ত আপোনাৰ 12% হয় তাত আপোনাৰ 18ৰ পৰা 24% হ'ব। যদি ভিডিঅ'টো আপোনাৰ কাৰণে ইউজফুল হৈছে লাইক কৰিব। থেংক ইউ।